হাই বন্ধুসকল, ছাবস্ক্ৰাইব কৰক মোৰ ৰাজু বৰদলৈ চেনেলটো আৰু দবাই দিয়ক এই ঘণ্টাটো। মজা লৈ থাকক মোৰ টেকনিকেল ভিডিঅ'ৰ লগত। বন্ধুসকল, মই আজি 3টা সাঁথৰ কম। সাঁথৰ নম্বৰ 1, মই সাগৰত জন্ম লওঁ আৰু আপোনাৰ ঘৰত থাকোঁ। কওকচোন কোন হয় মই? এনচাৰটো হ'ল নিমখ। বন্ধুসকল, এই সাঁথৰটোৰ উত্তৰ আৰু যদি আছে কমেণ্ট কৰিব। সাঁথৰ নম্বৰ 2, এনেকুৱা কি বস্তু আছে বস্তুটো আপোনাৰ কিন্তু ব্যৱহাৰ কৰে বেলেগ মানুহে। সেই বস্তুৰ নাম হ'ল আপোনাৰ নাম। সাঁথৰ নম্বৰ 3, এনেকুৱা কি বস্তু আছে পুৰুষে লুকুৱাই বজাৰ কৰিবলৈ যায় আৰু মহিলাই দেখুৱাই বজাৰ কৰিব যায়। সেই বস্তুটো হ'ল মানিবেগ। বন্ধুসকল, এই সাঁথৰ কেইটাৰ ভিতৰত আপোনাৰ কোনটো সাঁথৰ ভাল লাগিল কমেণ্ট কৰি ক'ব নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিব।